গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু বিহুটো কেনেকৈ গ'ল বাৰু আপোনালোকৰ নিশ্চয় ভালেই গ'ল আৰু আজি আমি এফালে ওলাইছোঁ সাজি কাচি ওলাই ৰেডি হ'লোঁ আৰু ক'ত যাম কি কৰোঁ কেনেকৈ যাম কিয় যাম সকলো আপোনালোকক দেখাই আছোঁ তাৰপিছত ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া আমি ওলাই মেলি বহি আছোঁ আমাৰ লগত সখীও যাব সেইকাৰণে আৰু এতিয়া ভণ্টি এইফালে আমাৰ খেত ধুন আৰু এতিয়া আমাৰ সখী আহি গ'ল দেই সি একদম প্লেট লৈ লৈ আহি পাই গৈছে সি ধুনীয়াকৈ আহি পাই গ'ল আহিলে আমি ৰখি আছোঁ আহিব 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 বুলি অঁ এতিয়া এয়া ওলাই মেলি আহিছোঁ গাড়ীত উঠোঁ আৰু ঠিক আছে গৈ থাকোঁ পিছত লগ পাম এতিয়া আমি গহপুৰ পালোহি আৰু গহপুৰত আমি গিফ্ট ল'লোঁ এয়া আমাৰ এওঁ গিফ্ট আনি পাই গৈছেহি এতিয়া আপোনালোকক গিফ্টকেইটা দেখাওঁ প্ৰথম এটা গিফ্টটো হৈছে এইটো এটা সোণৰ আঙুঠি তাৰপিছতে এয়া এটা চাৰ্ট তাৰপিছত এটা পেণ্ট এয়া এতিয়া আমাৰ গিফ্ট লোৱা হৈ গ'ল এতিয়া গিফ্টখিনি কাক দিওঁ আপোনালোকে জানিবৰ বাবে ভিডিঅ'টো চাই থাকক আইসক্রিম ও আইসক্রিম ওখানে ফেলা আছে আমি এতিয়া বিশ্বনাথ চাৰিআলি পাই গ'লোহি আমি জলে আহিছোঁ আপোনালোকক ক'লোঁ বিশ্বনাথ চাৰিআলি আহিছোঁ আৰু এতিয়া খাই লওঁ এতিয়া আমি বিয়া ঘৰ আহি পাই গ'লোহি পুৰা গান বাজি আছে একো শুনাই নাপায় এতিয়া আমি দৰা আৰু কইনাক দুইজনকে গিফ্ট দিব ওলাইছোঁ ধুনীয়াকৈ গিফ্টকেইটা সিহঁতক দি লওঁ তাৰপিছত আৰু খোৱা ষ্টাৰ্ট হ'ব নহয় জানো এতিয়া আঙুঠিটো পিন্ধাই দিছোঁ ধুনীয়াকৈ তাইক দৰাকো এটা গিফ্ট আনিছোঁ আপোনালোকক দেখাইছিলোঁ কি আনিছিলোঁ সেয়াও দিলোঁ এয়া হৈছে মোৰ ননন আৰু এয়া জোঁৱাই এয়া আকৌ মানে অসমত বিয়া হোৱা নাই একদম পূৰা বিহাৰত বিয়া হৈছে সেইকাৰণে আমাৰ এতিয়া ইয়াত আজি ৰিচিপশ্যন আমি আহিলোঁ আৰু এতিয়া কোৱা কিবা বিয়া হৈ কেনেকুৱা লাগিছে ভাল লাগিছে আসাম से आके कैसा लगा है ठीक है थैंक यू ये आज खाना सलाद छोले भटूरा मिक्स वेज प्लेन राइस पुलाव दाल पकड़ा या आलू फ्राई या पनीर तो मुड़ी घंट माছ या माছ लोकेल माছ दे या मटन
থেলেয়া মিঠাই তোমালোকে বহিবলৈ জেগাই নাপালা খালানে ইমান পটককৈ হ'ল মই মুটকাক দেখাই দিছোঁ দেই মুটকাই যে খাইছোঁ এতিয়া আমাৰ ৰাইজে পূৰা খাই আছে আৰু দেই এয়া আমাৰ দাদু খাইছা মজা কেনেকুৱা হৈছে বিৰাট টেষ্টি ন ভণ্টি এয়া আমাৰ নিজৰ মানুহ দেই শেষ কৰি দিলে দেখোন এইফালে বৰমা এয়া আমাৰ ভণ্টি খাইছা ধুনীয়াকৈ খোৱা দেই তোমাৰ শেষ হৈ থাকিলে লোৱা নাই দেখোন এতিয়া আমাৰ লগত যোৱা সকলোৰে খোৱা বোৱা হৈ গ'ল আৰু এতিয়া মই খাবলৈ লৈছোঁ দৰা কইনা আৰু মই আমাৰ প্লেটকেইখন দেখিছেনে পূৰা ভৰ্তি দেই ইফালে কইনাৰো কিন্তু বহুত লৈছে কিবা কিবি কিমান খাব আজি ঠিক নাই দৰা ফালে অকণমান দুৰ্বল বাৰু এতিয়া আমাৰ খোৱা বোৱা শেষ হোৱাৰ পিছত চবেই জোৰ দিছে যে আমি সকলোৱে এপাক নাচিব লাগে আৰু এই জচতে নাচিছোঁ আৰু কি নাচিছোঁ আৰু ঠিক নাই লগতে আমাৰ ধুন দেখিছেনে মাজত কিমান ধুনীয়াকৈ তাই ৰখি আছে এবাৰ নাচিব মন কৰিছেও এবাৰ নাই কৰাও সেয়া আৰু এতিয়া এয়া বিহাৰৰ পৰা যিসকল আলহী আহিছিল মানে দৰাৰ ফালৰ পৰা তেখেতসকলৰ গানত নাচি আছে আৰু লগতে আমাৰ এজন মানে কমল দা পূৰা তেখেতে একদম পূৰা কঁকাল ভাঙি বা কি নাচ দিছে তেখেতসকলৰ লগত ভাল লাগিছে এতিয়া এয়া দৰাৰ ফালৰ পৰা যিসকল আহিছিল আলহী তেখেতসকলক কইনাৰ ভায়েকে এখন গামোচা আৰু লগতে উপহাৰ দি এনেদৰে সন্মান জনাইছে এতিয়া 8:30 বাজিব হ'ল আমি যাবলৈ ওলাইছোঁ যাওঁ কিন্তু বহুত ৰাখিছে কিন্তু থাকিবলৈ একদমেই মন নাই সেইকাৰণে যাবলৈ ওলাইছোঁ যাওঁ সোনকালে বাই বাই এয়া হৈছে দেউৰ মানে আমাৰ এওঁ বৰ্তাকৰ ল'ৰা মোৰ দেউৰ হয় সিয়ে আমাৰ একমাত্ৰ দেউৰ সেয়াই এতিয়া এয়া আমাৰ জোৱাই কাপোৰ চাপোৰ চেঞ্জ কৰি চুট লগাইছে आपको अच्छा लगता है এতিয়া আমি যাওঁ কেলকাতা আহিব ফুৰিবলৈ যাম বাই বাই कैसे गए जाओगे সেইদিনাখন বিয়াৰ পৰা আহি ভিডিঅ' কৰা নহ'লে বহুত বেছি দেৰি হৈ গ'ল কাৰণ ৰাতি 12 বাজিলে সেইবাবে আৰু আমি বিয়াৰ ঘৰত কেইখনমান ফটো মাৰিছিলোঁ আৰু সেইকেইখনে আপোনালোকৰ ওচৰত এনজয় ধৰিলোঁ আশা কৰোঁ আপোনালোকে ভাল পাব আৰু ফটোকেইখন বাৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব তাতে তলত থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই এতিয়া প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ সোনকালে পায় আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ